অৱশেষত গৰুখুটিত উপস্থিত হ'ল মৌলানা বদৰুদ্দিন আজমল। মুম্বাইৰ পৰা পুনে পুনে গৈ গৰুখুটিৰ উচ্ছেদিতৰ কাষত উপস্থিত হয় আজমল। নিহত দুজন ব্যক্তিৰ পৰিয়াললৈ 2 লাখকৈ টকা আজমলৰ। আহতসকললৈ 20,000কৈ টকা সাহায্য আগবঢ়ালে আজমলে। অসুস্থ থকা বাবে গৰুখুটিৰ উচ্ছেদিতৰ কাষত থিয় দিব পৰা নাছিল সাংসদজন। তাকে লৈ বহুতে সমালোচনা কৰিছিল আজমলক। আমি পুনৰবাৰ জনাইছো, অৱশেষত গৰুখুটিত উপস্থিত হ'ল মৌলানা বদৰুদ্দিন আজমল। মুম্বাইৰ পৰা পুনে পুনে গৈ গৰুখুটিৰ উচ্ছেদিতৰ কাষত উপস্থিত হয় আজমল। নিহত দুজন ব্যক্তিৰ পৰিয়াললৈ 2 লাখকৈ টকা আজমলৰ। আহতসকললৈ 20,000কৈ টকা সাহায্য আগবঢ়ালে আজমলে। ইফালে অসুস্থ থকাৰ বাবে গৰুখুটিৰ উচ্ছেদিতৰ কাষত থিয় দিব পৰা নাছিল সাংসদগৰাকী। তাকে লৈ বহুতে সমালোচনা কৰিছিল আজমলক। গৰুখুটিত উপস্থিত হৈ কি ক'লে আজমলে, শুনোৱা হওক। এই উচ্ছেদৰ টাইমত 2জন মানুহৰ মৃত্যু হৈছে, কেইবাজন আহত হৈছে, ইনজৰ্ড হৈছে। এই মানুহবিলাকক হস্পিটেলত গৈ আমাৰ জমিয়ত আজমল ফাউণ্ডেশ্যনে বহুত কিছু বিভিন্ন বস্তু বান্ধিছে। 800 ফেমিলি পেকেট হিচাপে পেকেট বান্ধিছে। চাউল আছিল, দাইল আছিল, চিনি আছিল আৰু বস্তু আছিল, চব বান্ধিছে। 800 ফেমিলিক 3-3টা কৰি ব্লেংকেট দিছে। এই চব যেনে চৰ্দিৰ মহিলা মাছ আহি আছে আমাৰ সন্মুখত। 200 টিউবৱেল পাতা হৈছে। মই সেই টাইমত নিজে হস্পিটেলত আছোঁ। আজি মই আহিছোঁ ইয়াত এটা বিয়াৰ উপলক্ষে, সেইটো কাৰণে ইহঁতক আমি মাতি দিছোঁ। আৰু আমি সেইটোৱে দেখি আছোঁ। আজি কি দিলে বাৰু? আজি আমি 2 ফেমিলিৰ যাৰ মৃত্যু হৈছিল 2 লাখ কৰি আমি মাতিছোঁ। বাকী 4টা ফেমিলিত 10,000 কৰি আমি দি আছোঁ। যিসকল ইনজৰ্ড হৈছিল সেইসকলক আমি একো নোৱাৰিম। আৰু কি কৰিম, জীৱনো ঢুকালে তো আল্লাহ লৈ গৈছে, আহিব নোৱাৰিম। আমি সকলৰ কাৰণে দোৱা কৰি আছোঁ আৰু শান্তিৰ কামনা কৰি আছোঁ। আৰু এইটোও দোৱা কৰি আছোঁ যে অসমত আৰু কোনো জেগাত যে এনেকুৱা উচ্ছেদ নহয়। এইটো যে এইটো হৈছে নজিৰবিহীন ঘটনা হৈছে। আৰু এই ঘটনাত হাজাৰ হাজাৰ মানুহ বেঘৰ হৈছে। আৰু বিভিন্ন জেগাত শুনি আছোঁ যে উচ্ছেদ হ'ব। এই উচ্ছেদৰ আগত কমচে কম মানুহ আজি ইয়াত এই ঘটনাত মই হস্পিটেলত যিটো শুনিছোঁ যে ৰাতি 12টা বাজে নোটিছ দিয়া হৈছে আৰু ৰাতিপুৱাই উচ্ছেদ আৰম্ভ হৈ গৈছে। উচ্ছেদত মানুহ হয় শান্তি হিচাপে, তাততো বন্দুকৰ জেকেট পিন্ধিব নালাগে পুলিচে, এই চব পিন্ধিছে। মই কেছেট দেখিছোঁ, ভিডিঅ' দেখিছোঁ। যে নৰ্মেলি আপোনালোকে যদি কানুনী হিচাপে আপোনালোকে গৈছে, আপোনালোকে খবৰ দিছে যে গুল্লি লাগাইল কাপোৰটো আপোনালোকে কিয় পিন্ধা নাই? আপোনালোকৰ ভয় আছিল যে সিসকলে উল্টা কোনো আপোনালোকৰ ওপৰত অত্যাচাৰ কৰিব নেকি? এইসব বস্তুগুলো বোঝা যায় যে লেপস আছে কোনো না কোনো জায়গায়। যি হিসাবে এজন মানুহে ফটোগ্রাফারে জার্নালিস্টে এজন মানুহ মৰা মানুহৰ ওপৰত জাম্প মাৰি যেটা মাৰিছে এইটো দৃশ্য ওয়ার্ল্ড আসলে জার্নালিস্ট নহয়, এইটো জার্নালিস্ট নহয়। আচ্ছা ঠিক আছে, তার ব্যাগ থেকে বোঝা যায় যে এইটো জার্নালিস্ট। ব্যুরো রিপোর্ট, ডবকা লাইভ।